তাকে চিন্তা কৰি থাকোঁ ময়ো আহিলি ভাল আছিল কিমান সুবিধা হ'ল বা কবহে লাগেনে ভগৱানে কি কৰে আমাৰ কিমান ভাল হ'ল হয় দোকানৰ এটা হোৱা নাই হ'ল হয় হয় মা মোৰ তাকে ভাবি থাকোঁ এই মোৰতো পঢ়া শুনা একো নাই এই তাইৰে বোলো কিবা এটা হ'লি আমাৰে কিমান ভাল হয় মই সদায় ভগৱানক প্ৰাৰ্থনা কৰি থাকোঁ মোৰ তাকে ভাবি থাকোঁ দিনে ৰাতি এই বোলো প্ৰভু এই আমাৰ তাইৰে কিবা এটা কৰি দিয়ে অকণমান নৰোৱা বুঢ়া হোৱাই কি ভাবছি তাকেতো হয় কওকচোন হয় এইটো পদুমী ডেকাৰ ঘৰ হয় নে হয় মই পদুমী ডেকা হয় আপোনাৰ নামত এখন চিঠি আহিছিল এইখন লওকচোন আৰু আপুনি ইয়াতে এটা চহী মাৰি দিয়ক হে মা এই তামোল এখন দিছোঁ নি হে মা এই চলাই এটা আনিছি দেখোন এই কালি যে বজাৰত গেলো বা বস্তু কি দামেই কেনেকে চলাবি এই গৃহস্থী হে এই তাতে এই চাকৰিটোৰ কথা ভাবি আছো নাই কোনো পধ্যে এপইণ্টমেণ্ট নাহে হে ই আহিল নেকি বৰ ভাল হলে দেখছা নে আমি গোসাঁই ঘৰত এখন দিব লাগিব দেই মনটো বৰ ভাল লাগছে বাচ্চা তোৰ সফলতো হ'ব পাৰে ঈশ্বৰে মোক দাঙি চাইছিলো আমাক না পঢ়া শুনা কৰবি দে আচ্ছা মই কি আৰু দে বতাহ ফুৰি থাকা হে কথা বতৰা নকনে না ভালকৈ পঢ় দেখিছা নে এতিয়া মাৰে ভালকৈ পঢ়িছিল কাৰণে এতিয়া চাকৰি কৰিছিল এই দেউতাৰে পঢ়াব নিদিলোঁ কাৰণে দেউতাৰে এতিয়া সজা খেতিও হৈ থাকিল শুনিছা ভালকৈ পঢ়িবি দে দেউতা কথা বতৰা শুনিবি আগতে এখন দুখন কাম কৰিছিলে এই গাঁৱৰ কামখিনিও আজিকালি তাই মেলি থৈ যাব সময় নোহোৱা হ'ল তাই ইমান ডাঙৰ চাকৰিটো কৰিছি মোক বাই খাইছি মই মুহিৰো কৰিব লাগে এতিয়া তিৰি মানুহৰো কৰি থাকা এতিয়া তাই ইচ্ছা মতে কিয় মাতছা নাই নিজে আহি বনাবি বুলি ভাবি পেলাই বনাও নাই ভাতকেইটাও বনোৱা নাই এইখিনি সময়লৈ চোতাল ঘৰৰ অৱস্থা নোহোৱা হৈ আছে ঘৰ দুৱাৰৰ অৱস্থা নাই আৰু তাতে কেতিয়া আহিছ স্কুলতে আইতাৰ লগত এটা টাইম পাছ কৰি আছো ভাতকেইটাওতো ৰান্ধি থব পাৰো মা গমে পাইছ একবাৰ দুখে ভাগৰে মই আহিম বুলি ভাতকেইটা ৰান্ধি থলেনো কি হয় চাহ গিলাচ থলো একাপ চাহ বনাই লৈ আহিছো হ'ব দে না আগতে বাৰু মাৰে এনেকুৱা ব্যৱহাৰ কৰিছিল নে এতিয়া মাৰে দেখোন তেনেকা থাকে কিবা কাটাং কুটং কাটা মোবাইল চাবাই নৰা হৈছে এইটা কথা বেলেগ সি যেতিয়াৰ পৰা চাকৰিটো পাইছি তেতিয়াৰ পৰা বিৰাট অহংকাৰ হৈছে ময়ো অলপ লক্ষ্য কৰিছো ইমান তাই চকুৰিছে আমাক কাটাং কুটং কৰি থাকিলো ভাল নালাগে ঐ তই মনে থাক তাই কৰিলে আকৌ খং উঠা মই চাহকাপ বনাই দিম যা যা তই ভিতৰত যা যা তই ভিতৰত থাকি যা 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 মাও যা বাবা তই ভাতকেইটা বনাব পাৰিবি নহয় এতিয়া এনেকুৱা আছে সেই চেৰিকা সেই বুঢ়া মানুহ কেনেকৈ ভাত বনাবই তই নৰবি নে লাহে লাহে মই আহোঁতে অলপমান দেৰি হ'ব আজি ক'ত কি কামখিনি আছে গোটেইখিনি কৰি থবি ফিল্টাৰত পানী দিয়া কিবা কৰা গোটেইখিনি কৰি থবি মই এতিয়া যাওঁ আৰু শুন তই এনেকৈ য'তে ত'তে ঘূৰি নুফুৰিবি দেই ঘৰতে থাকি
ফুটেনি হ'ল এই চাকৰিটো পাৱাৰ পাই এই কাকো চিন নাপায় হ'লা এহে জানো চব কৰি কৈছে আমাক এই কেইটামান টকা পাইছি মুঠতে তাতে এই বেজাই লেবেলা এই ঘৰৰ বাকী সোপা কাম কোনে কৰে এই ছাগলী গৰু চৰাই হাঁহ এইবাৰতো সমস্ত কাম ময়ে কৰোঁ হে ইমান মোচনে তাই তাই ইমান লেবেল চব কাম তাইহে কৰিছে মনে মনে থাকে মা আকৌ ঘূৰি আহিছে নৰিবা বেমাৰ ভালে নহয় মুগা পাইছে নে বেমাৰ ৰখাই কিমান দিন লাগে আৰু আমাৰ বেমাৰ ভাল হওঁতে আপোনাৰো বৰ কষ্ট হৈছে দে লগত দেৱৈ তই এইবিলাক কি কৈ থাকা বেমাৰ হৈছে ভাল হ'ব নহয় এইবিলাক চিন্তা কৰি নাথাকিবি ভগৱানৰ ওচৰত চিন্তা কৰি থাক বেমাৰটো যাতে ভাল হয় বুজি পাইছা অ বাপা এই তই অলপ মাৰেক চাবি হে মই পতকাই গৰুকেইটাৰ পৰা আহো ক'ত যা অ দাদা বহকচোন আপুনি মই গৰুকেইটাৰ পৰা আহো তোমাৰ কথাটো শুনি আছো মই আহিবাহে সময় যোৰা দি নিমিলে এতিয়া বেমাৰ বেছি অলপ কম পাইছে নে হয় অলপমান ভেবাৰ নিচিনা হৈছো দে কিবা কৰি ভাল আছিল মানুহটোৰ ইমান কষ্ট হৈছে বুলি চৰ্দি বলি ইফালে মা আছে মোৰ লগত লাগিয়ে থাকিব লাগে বিৰাট কষ্ট হৈছে মানুহটো কি কৰিম এনেকৈ চলিব লাগিব সি বৰ কষ্ট কৰে আৰু মানুহটো বৰ মৰমীয়াল আৰু মানুহ বৰ সহজ সৰল তুমি অলপ আগতে কোৱা কথাখিনি যদি আগতে বুজি পালি হয় যে তেওঁ কিবা এটা কামত আহিল হয় এটা কথা কওঁ মই তুমি বেয়া নাপাবি এই তুমি চাকৰিটো পোৱাৰ বাবে তাক যিমুখা বেয়া ব্যৱহাৰ কৰিলি ইমানখিনি কৰাৰ পিছতো তাক তুমি মানুহ বুলি গণ্য নকৰাই হ'লি তাক তুমি ইমানখিনি কৰাৰ পিছতো সি যি তোমাক প্ৰতিপালন কৰি আছে ভাবিলেহে ভাল লাগে কিবা সেইকাৰণে কৈছোঁ টকা পইচাৰে সকলো নহয় এই জীৱনত টকা আজি আছে কালি নাই এই মানুহ সদায় মৰমীয়াল হ'ব লাগে এই স্বামী সদায় স্বামীয়ে ধনী হওক বা দুখেই হওক সেই পিছা মায়ে মোক উঠো দে অলপ মানুহটো সলনি হবি আৰু বেমাৰৰ যত্নটো ল'বি যে মই আহোঁ দে হা বহ পিছে তই পঢ়িয়ে আছা এই দাদা গেল টকা পইচা বহুত অহংকাৰ কৰি দিছিল মই বহুত অহংকাৰী হৈ গলো আপুনি মোক ক্ষমা কৰি দিবি সেই তই এইবিলাক কি কৈ আছ তোৰ বেমাৰটো কেনেকৈ ভাল হয় তাকেহে আমি চিন্তা কৰিব লাগে হয় না নহয় তই একো চিন্তা নকৰবি আমি আগৰ নিচিনাকৈ মিলা প্ৰীতিকে চলি যাম বুজি পাইছা যো এতিয়া অলপ তই ৰেষ্ট কৰিবি মাৰি দিছোঁ